দ্বিতীয় দলে কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব, এই কথাটো আপোনালোকে শুনি আছে। সেই কথাই শুদ্ধ। কোনো দলৰ লগত মিত্ৰতা নকৰিব। আমি কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভা, এই দুটা লোকসভা দ্বিতীয় হিচাপে খেলিব বুলি আপোনালোকে সকলো গম পাই আছে না? গম পাই না? দ্বিতীয় দল হিচাপে দৰং ওদালগুৰি লোকসভা আৰু কোকৰাঝাৰ লোকসভা দুটা লোকসভা খেলিব বুলি শুনিছেতো না? এইটো সঁচা। আপোনালোকে যিটো শুনিছে এইটো সঁচা। হয়, আমি দ্বিতীয় দল হিচাপে দৰং ওদালগুৰি লোকসভা আৰু কোকৰাঝাৰ লোকসভাত আমি নিৰ্বাচন খেলিব। এই নিৰ্বাচনত আমি কেনেকৈ খেলিম? এই দুটা লোকসভাত আমি কেনেকৈ খেলিম? আমি দ্বিতীয় দল হিচাপে কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন খেলিব বুলি আপোনালোকে শুনি আছেতো না? দ্বিতীয় দলে না কংগ্ৰেছ লগত, না বিজেপিৰ লগত, না ইউডিএফৰ লগত, না ইউপিএফৰ লগত, কোনো দলৰ লগত এলায়েন্স নোহোৱাকৈ মিত্ৰতা নকৰাকৈ দ্বিতীয় দলে এই দুটা লোকসভাত ইলেকশ্যন খেলিব বুলি আপোনালোকে শুনিছে না? শুনিছেতো? खोनादों ना? रावजोंबो लोगो जाया। रावजोंबो लोगो जानानै बिटिआरआ इलेक्शन गेलेनो नागिराखै, गाव हारसिंनो इलेक्शन गेलेनो नागिरदों दरं उदालगुरि आरो क'क्राझार लोकसभायाव। बे स्पष्ट ना? स्पष्ट। কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন খেলিব, একদম স্পষ্ট আছে। এইটো সঁচা। এইটো সঁচা কথা। কাৰো লগত আমি এলায়েন্স নকৰিব। আৰু আজিৰ দিনত আমাৰ দ্বিতীয় দলৰ যিটো পজিশ্যন, দৰং ওদালগুৰিত কংগ্ৰেছ, বিজেপি আৰু বিটিআৰ তিনিকণীয়া যুদ্ধ হ'ব। তিনিকণীয়া যুঁজ হ'ব ইয়াত। আজিৰ দিনত দৰং ওদালগুৰিত যিটো আমাৰ দলৰ পজিশ্যন, এইটো 1 নম্বৰ পজিশ্যনত আছে। আমি জিকাৰ চান্সত আছে। যুদ্ধটো তিনিখনীয়া হ'ব, কংগ্ৰেছ, বিজেপি আৰু বিটিআৰ দৰং ওদালগুৰিত। ইয়াৰ ভিতৰত 1 নম্বৰ পজিশ্যনত আমাৰ দলে আছে। এতিয়া জিকিব ইয়াৰ ভাল। আৰু কোকৰাঝাৰ লোকসভাটো ইউপিএফৰ লগত হ'ব। যুঁজটো বিটিআৰ আৰু ইউপিএফৰ লগত হ'ব। এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিটো বিটিআৰ দলে 1 নম্বৰ পজিশ্যন আছে। একদম আৰু জিকিয়ে। দৰং ওদালগুৰিতো আমাৰ জিকাৰ চান্স আছে, চান্স মানে জিকি আছে। আমি কোকৰাঝাৰ লোকসভাটো আমি জিকি আছে। দুটা লোকসভা জিকাৰ পিছত 2জন এমপি যাব এইবাৰ ৰেকৰ্ড। 2জন এমপি যোৱাৰ পিছত 2জনৰ ভিতৰত 1জন আমি মন্ত্ৰী ল'ম দিল্লীত। দিল্লীত 1জন মন্ত্ৰী ল'ব আমি। দিল্লীত যদি আমি 1জন মন্ত্ৰী পাই, এই 2025 যিটো বিটিচি নিৰ্বাচন, এইটোতো এনে ৱাক অভাৰ হৈ গ'ল। এনে উইনাৰ আমি। মন্ত্ৰী পাৱাৰ পৰে আৰু কি লাগে? এনে জিকিছে আমি বিটিচিটো। 2025 আৰামছে মন্ত্ৰী পালে আৰু কি লাগে? মন্ত্ৰী লাগেতো না। আমি দ্বিতীয় দল হিচাপে 1জন মন্ত্ৰী পাব লাগে, একদম ল'ব লাগে। এইটো ল'লে আমাৰ বিটিচি বহুত ভাল হ'ব। আগতকৈ আমি আৰু বেছি ভালকৈ কাম কৰিব পাৰিব। মনত ৰাখিবি, নিৰ্বাচন আহি আছে, ওচৰত আহি আছে। কোনোবা কংগ্ৰেছে আমাক দুৰ্বল কৰিবৰ কাৰণে ক'ব পাৰে, এই দ্বিতীয় দলটো এই ইউপিএফৰ লগত, বিজেপিৰ লগত ভিতৰত মিলা মিলি আছে, এনেকুৱা প্ৰচাৰ কৰিব পাৰে। এইটো মিছা কথা। আৰু কাৰো লগত মিলা নাই। ইউপিএফেও ক'ব পাৰে এই দ্বিতীয় দলে ভিতৰে ইউপিএফৰ লগত আৰু কংগ্ৰেছৰ লগত মিলা মিলি আছে, এনেকুৱা প্ৰচাৰ কৰিব পাৰে। এইবিলাক কথা বিশ্বাস কৰিব নালাগে। আপোনালোকে যিটো শুনি আছে আজিৰ দিনত, দ্বিতীয় দলে কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব, এই কথাটো আপোনালোকে শুনি আছে। সেই কথাই শুদ্ধ।
কোনো দলৰ লগত মিত্ৰতা নকৰিব। আমি মুছলিম সমাজৰ পৰা বহুত গাৰ্জেন বা ৰাইজে আমাৰ বিপৰীত দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে। ৰাজবংশী সমাজ হিচাপেও, ৰাজবংশী ইণ্টেলেকচুৱেল, ৰাজবংশী পাব্লিক হিচাপেও আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে। বেংগলীসকলেও গাৰ্জেন হওক, বুদ্ধিজীৱী হওক বা পাব্লিক হওক আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে। হিন্দীভাষীসকলেও আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে। কাৰণটো কি সবে দেখিবলৈ পাইছে, সবে বুজিবলৈ পাইছে যে এই বিটিচিটো ধ্বংস হৈ আছে। এই বিটিচিটোক যদি বাচাব লাগে তেতিয়াহ'লে আগৰ এই বিপ্লৱক আকৌ চৰকাৰক আনিব লাগিব, নহ'লে বিটিচিটো ধ্বংস হ'ব। কোনোবা মুছলিম মানুহে বিচাৰে নেকি বিটিচি ধ্বংস হোৱাটো? কোনোবা ৰাজবংশী মানুহে বিচাৰে নেকি বিটিচি ধ্বংস হোৱাটো? নিবিচাৰে। ৰাজবংশী মানুহে বিটিচিটো ধ্বংস হোৱাটো নিবিচাৰে, মুছলিম মানুহে নিবিচাৰে, আৰু কোনোবা বেংগলী মানুহ হ'লেও বিটিচি ধ্বংস হোৱাটো নিবিচাৰে। বিটিচিটো আগৰ নিচিনা মানে শক্তিশালী বিটিচিটো চবেই বিচাৰি আছে। আজিৰ দিনত যিটো চলাই আছে এইটোতো শেষ ধ্বংস হৈ আছে। এইটো কোনো মানুহে বিটিচি বাকী ৰাইজে কোনো মানুহে একচেপ্ট কৰি ল'ব পৰা নাই, এইটো মানি ল'ব পৰা নাই। আজিৰ দিনত বিটিচি যিটো অৱস্থা হৈছে, কিন্তু কোনোবা ৰাজবংশীয়, কোনোবা বেংগলীয়, কোনোবা হিন্দীভাষীয়, কোনোবা ৰাজবংশী, কোনোবা গাৰো, কোনোবা ৰাভা, কোনোবা মুছলিমো কোনো জাতীয় বিটিচি নষ্ট হোৱাটো বিচৰা নাই, হয় না নহয়? বিচৰা নাই। সেইকাৰণে সবে চিন্তা কৰিছে যে আগৰ নিচিনা এই বিপ্লৱ দলটোৱে চৰকাৰক আনিব লাগে, তেতিয়াহে বিটিচি বাচিব। এইটো সবে উপলব্ধি কৰিছে। Yamba, your family to BTC no so that I couldn't really like BTC don't so that I could go a family of Yabra. BTC could pass like a good idea for you. BTC back BTC to boss our Daito to Okova Zati Zorobosile Daito Ase Okova Daito Self Zati as all I say BTC to says বাঁচাব লাগিব, বাঁচাব লাগিব। যদি বাঁচাব লাগে তেতিয়াহ'লে এই আগৰ বিপ্লৱ দলক সহায় কৰিব লাগিব, ইহঁতকে চৰকাৰক আনিব লাগিব, তেতিয়াহে বিটিচি বাকী ৰাইজে শান্তিকে থাকিব পাৰিব, কাম কৰিব পাৰিব। সেইটো কথা হয় না নহয়? আজিতো ৰাজবংশী মানুহ ওলাই আহিছে সহায় কৰিবলৈ, হয় না নহয়? আহিছেতো বহুত ৰাজবংশী মানুহ আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। বহুত মুছলিম মানুহ, বহুত বেংগলী মানুহ বিচাৰে লাগে বিটিচি ধ্বংস হোৱাটো। বেংগলী আছে না নাই ইয়াত? ধ্বংস হোৱাটো বিচাৰে। বিটিচি ধ্বংস হোৱাটো বেংগলী মানুহসকলেও নিবিচাৰে, চবেই নিবিচাৰে। গাৰো ৰাভা আছে নেকি ইয়াত? আছে? ইয়াত নাই। তো যেন হওক হিন্দীভাষীসকলেও নিবিচাৰে বিটিচি নষ্ট হোৱাটো। তো সেইখিনিয়ে, তো সেইকাৰণে আমিও কৈছো ওলাই আহক, বিটিচিটো বাচাব লাগিব। সকলো জাতি জনগোষ্ঠী ওলাই আহক। আপোনালোকে যেনেকুৱা বিপ্লৱক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইয়াৰ ফলাফল আপোনালোকে পাব, 100% গেৰেণ্টি। 100% গেৰেণ্টি। আপোনালোকে বিপ্লৱক যিটো সহায় কৰিবলৈ আগবাঢ়ি আহিছে বা সহায় কৰিছে, ইয়াৰ নামত যিটো জাতি হিচাপে পাব লাগে, ইয়াৰ নামত খেল বনাইছে। ৰাজবংশী চেল, মাইনৰিটি চেল, গাৰো চেল, ৰাভা চেল, বেংগলী চেল, এইবিলাকে বনাইছে। কাৰণ সেইটোৱে যে আমি কোনোবা এৰিয়াত মাইনৰিটি এৰিয়াত হয়তো একো কাম হোৱা নাই, এইবিলাক আমি কৰি দিবৰ কাৰণে কোনোবা ৰাজবংশী এৰিয়াতো বহুত কাম কৰিব লগা আছে। এইবিলাক আমি ৰাজবংশী চেলৰ দ্বাৰাদি কৰিবৰ কাৰণে বা মুছলিম চেলৰ দ্বাৰাদি কৰিবৰ কাৰণে বা আদিবাসী চেলৰ দ্বাৰাদি কৰিবৰ কাৰণে এইবিলাক চেল বনোৱা হৈছে। কাৰণ এইটো কোনোবা মুছলিমে এনে আগবাঢ়ি অহা নাই,
কোনোবা ৰাজবংশীয়ে এনে আগবাঢ়ি অহা নাই। ইহঁতৰ চিন্তা আছে যে এই আজিৰ দিনত যিটো ইউপিপিএল চৰকাৰ, এই ইউপিপিএল চৰকাৰৰ দ্বাৰা আমাৰ ৰাজবংশী সমাজে আমাৰ ৰাজবংশী এলেকাত একো উন্নয়ন নহ'ব, আমাৰ ৰাজবংশী সমাজে একো উন্নয়ন নহ'ব, বা আমাৰ যিটো ৰাজনীতি সমস্যা এই ইউপিপিএলৰ দ্বাৰা একো নহ'ব। যদি কৰিব পাৰে তেতিয়াহ'লে বিপদ দলহে কৰিব, এনেকুৱা বিশ্বাস কৰি পেলাই এইটো আহিছিল। বেংগলীসকলৰ ভিতৰি আজিৰ দিনত যিটো ইউপিপিএল চৰকাৰ বেংগলী সমাজৰ উন্নয়নৰ কথা, বেংগলী সমাজৰ ৰাজনীতিৰ যিটো সমস্যা, এইবিলাক যদি সমস্যাটোৰ সমাধান যদি হ'ব লাগে তেতিয়াহ'লে ইউপিপিএল চৰকাৰৰ দ্বাৰা নহ'ব। যদি কৰে এই বিপিএল চৰকাৰে কৰিব বুলি বিশ্বাস ৰাখি পেলাই ওলাই আহিছে। কথা সেইটো আমিও কৈছো আমি সহায় কৰিম, চৰকাৰ হোৱাৰ পিছত আপোনালোকক আমি সহায় কৰিম। যিহেতু আপোনালোকেই বনাইছে চৰকাৰটো, ইয়াত ফলাফলটো পাবই লাগিব, ৰাজবংশীও পাব লাগিব, মুছলিমে পাব লাগিব, বেংগলীয়ে পাব লাগিব। যদি আপুনি আপোনাক সহায় কৰাৰ পিছত আপুনি যদি ইহঁতক যদি একো নাচায়, একো সহায় নকৰে, একো কাম কৰি নিদিয়ে, নেক্সট টাইম আপোনাৰ ওচৰত নাহিব ইহঁতে। নেক্সট টাইম আৰু চান্স নাই, আপুনি একবাৰহে পাৰিব আপুনি। এতিয়া আমি জানো, সেইকাৰণে সহায় কৰাৰ বিনিময়ত আমিও কাম কৰি দিম, ৰাজবংশীৰ কাৰণে কাম কৰি দিম, মুছলিমৰ কাৰণে কাম কৰি দিম, বেংগলীৰ কাৰণে কাম কৰি দিম, সবৰ কাৰণে আমি কাম কৰি দিম। সময় আহক, বেছি দিন নাই, আপোনালোকে যেনেকুৱা কষ্ট কৰি আছে এই কষ্ট কৰাৰ যিটো বেনিফিট বা ফলাফল আপোনালোকেই পাব, কোনো চিন্তা কৰিব নালাগে। 100% আমি গেৰেণ্টি দিছোঁ। কাম কৰাৰ নামত বিনিময়ত আপোনালোকে যিখিনি পাব লাগে সেইটো পাব।